ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্ট খোলাৰ নামত বৃহৎ বজাৰ হকে বিহকে সংগ্ৰহ কৰা হৈছে ধন CSPৰ দ্বাৰা চলিছে লুণ্ঠন শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ নামত বেংক একাউণ্ট থকাটো বাধ্যতামূলক কৰাৰ পিছত বিদ্যালয়তে চলিছে বেংক একাউণ্টৰ বৃহৎ বজাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ CSP লুণ্ঠনৰ কথা ক'বলৈ ওলাইছো বাক্সা জিলাৰ টিহু বৰ্মা শিক্ষাখণ্ডৰ অন্তৰ্গত খাৰুৱাচান ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত বেংক একাউণ্টৰ নামত সংগ্ৰহ কৰা হৈছে 400 টকাকৈ কিন্তু এই ধৰণৰ 100 টকাকৈ বেংক একাউণ্টত সোমাব বুলি প্ৰকাশ কৰে বৰ্মাৰ মেৰকোচিস্থিত ভাৰতীয় ষ্টেট বেংকৰ CSPৰ দ্বাৰা বিদ্যালয়খনৰ ক্লাছৰুমতে চলিছে বেংক মানে হাজাৰ খৰচ এইটো আৰু বাকি কিমানটা মান একাউণ্ট খুলিলে ইয়াতে এতিয়া আজি 4খন মান হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া এনেকুৱাকৈ গাইডলাইন দিছে নেকি ষ্টুডেণ্ট একাউণ্টৰ ক্ষেত্ৰত 300 টকাকৈ লোৱা ক্ষেত্ৰত এনেও নহয় মানে আপোনাৰ আমি যিহেতু মানে আমাৰতো যিহেতু দূৰ হয় সেইকাৰণে লয় যিহেতু ছাৰহঁতৰ লগত কণ্টেক্ট ছাৰে সেই কণ্টেক্ট কৰিছে দেই কিন্তু আমাক আমি কণ্টেক্ট কৰা নাই আমাৰ যিহেতু মানে স্থায়ী আপোনাৰ প্ৰধান শিক্ষকে কণ্টেক্ট কৰিছে মানে আমাৰ যিহেতু মানে স্থায়ী যিহেতু আমাৰতো সেই আছে CSP আছে আপোনালোকৰ CSPটো কোনটো আমাৰ মেৰকোচি ষ্টেট বেংকৰ আমাৰ মেৰকোচি ষ্টেট বেংকৰ বেংকৰ পৰা এনেকুৱা গাইডলাইন নাই লিংক ব্ৰাঞ্চ আপোনাৰ বেছি মানে আপোনাৰ যে মানে ষ্টুডেণ্টকেইটাৰ মানে যিহেতু কষ্ট হৈছে সেইকাৰণে দিছে মানে প্ৰধান শিক্ষকৰ সন্মুখতে CSPৰ কৰ্মকৰ্তাই সংগ্ৰহ কৰিছে এই ধন ইয়াকে লৈ ক্ষুণ্ণ হৈ পৰিছে কিছু সংখ্যক অভিভাৱক বেংক একাউণ্ট বনোৱাৰ বাবদ 400 টকাকৈ দিব লগা হোৱাত বিমোৰত পৰিছে টকালেও হোৱা নাই স্কুলৰ পৰা টকালেও হোৱা নাই মই গাৰ্জেনসকলক মাতিছিলোঁ মাতি দি কৈছোঁ যে ষ্টুডেণ্টৰ একাউণ্ট অফিচে বিচাৰিছে যিহেতু আপোনালোকে অফিচে একাউণ্টছটো দিয়ক আৰু ধৰক একাউণ্টছটো কৰাৰ ক্ষেত্ৰত আমি স্কুল দায়িত্ব নহয় স্কুল দায়ী নহয় আৰু দেখা গৈছে আপুনি আজি ইয়াতে বহি আছে নহয় কথাখিনি ক'বলৈ গ'লে স্কুল হেৰি নহয় কিন্তু আপোনালোকে স্কুলৰ একাউণ্টছখিনি ষ্টুডেণ্টৰ একাউণ্টছখিনি দিয়াৰ কাৰণে আপোনালোকৰ দায়িত্ব তেতিয়া ৰাইজৰ মাজৰ পৰা মানে ক'লে যে আমিনো ক'ৰ পৰা দিম বেংকক গ'লে মানে একাউণ্টছ খুলিব নোৱাৰোঁ আমি অসুবিধা হয় আৰু মই কৈছোঁ ঠিক আছে আমিও সেই কৰি সহযোগ কৰোঁ যদি আপোনালোকে সেই কৰে মই CSP মাতি দিওঁ মানে যোগাযোগ কৰোঁ যদি আহে তেখেতসকলে সেইটো আপোনালোকৰ কথা আপোনালোকে কেনেকৈ কি কৰি দিয়ে তেখেতসকলৰ লগত আলোচনা কৰি আপোনালোকে একাউণ্টছ খুলিব পাৰিলে মই চেষ্টা কৰোঁ এতিয়া অভিভাৱকসকলেও কৈছে যে টকাটোৰ পৰিমাণটো কিছু বেছি হৈছে মোক অৱশ্যে কোনো অভিভাৱকে কোৱা নাই আৰু যদি পইচা মই লোৱা নাই প্ৰধান শিক্ষক হিচাপে মই এখন চাৰ্টিফিকেট দিব লাগে যিখিনি যিহেতু ষ্টুডেণ্ট মোৰ আজি স্কুল বন্ধ হ'লেও ষ্টুডেণ্টৰ উপকাৰ হোৱাৰ কাৰণে মই আহি ইয়াত চাৰ্টিফিকেটখিনি দিছোঁ আৰু সেই নহয় না আপোনালোকৰ 300 টকা যদি মালিকে যদি 300 টকা হাজিৰা কৰি পায় আমি যে 400 টকা দিম ক'ৰ পৰা আমিতো দিব নোৱাৰিম না খামে না আমি দিমেই তেওঁলোকে কৈছে যে চৰকাৰী গাইডলাইন মতে নাইও কৈছে কি বিচাৰে এতিয়া আপোনালোকে এইটো এতিয়া আমাৰ মতে পইচাটো কমাই দিব লাগে কমাইতো আমি কমাই দিলে ভাল পাম 200 বা 300 ওপৰত আমি দিব নোৱাৰিম সেইকাৰণে আপোনালোকৰ ষ্টুডেণ্ট ইয়াতে পঢ়ে আমাৰ মাইনাতে পঢ়ে কি বুলি কৈছিলে প্ৰথমে শিক্ষক কিবা কৈছিলে নেকি শিক্ষকে সেনেকৈ কৈছে বোলে একাউণ্টছ খুলিলে আমাৰ লগত লেনদেন নাই সেইটো লেনদেন দুগুণ কৰিব লাগিব সেনেকৈ কৈছে একাউণ্টছটো খুলি দিব পাৰিম আমি যদি দুগুণ নৰ বেলেগত যাবা আমি ইয়াতে কৰি দিম সেনেকৈ কৈছে সকলোৰে অসুবিধা হৈছে আপোনাৰ দৰে সকলোৰে অসুবিধা হৈছে ক'লোঁ কি মই চাকৰি কৰা গ'লে দিব পাৰিব চাকৰি নকৰা গ'লে হাজিৰা কৰা গ'লে কেনেকৈ দিব দিনটোত যদি 300 টকা পায় খামে না আমি একাউণ্টছতে দিম নলবাৰীৰ পৰা পিংকু ৰায় চৌধুৰী ৰিপৰ্ট টাইম লাইভ অসম